আমাৰ সহকৰ্মী এজনী স্তনৰ কৰ্কট ৰোগৰ পৰা আজি 2 বছৰ ধৰি যুঁজি আছে। সুস্বাস্থ্য কামনা কৰি আজি আমাৰ হস্পিটেলত সবে প্ৰাৰ্থনা কৰিলোঁ আৰু সকলোৱে পইচা গোটাই তেওঁৰ ফ্যামিলিক এটা সৰু টোকেন আমাৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰিলোঁ। আজি মই নিজৰ কথা আৰম্ভণিতে এই ষ্টৰীটো কৈ লৈছোঁ যাতে আমি আসল পিকচাৰটো দেখা পাওঁ। ষ্টেটিষ্টিক্সক ক'বলৈ ইজি হয়, বাট আসল পিকচাৰ, আসল ভুক্তভোগীৰ যিটো কাহিনী সেইটোহে মানুহৰ অন্তৰত চুই যায়। আশা কৰোঁ আপুনি মোৰ কথাখিনি আজি গুৰুত্ব সহকাৰে শুনিব আৰু নিজৰ ফ্ৰেণ্ডৰ লগত, নিজৰ ভগ্নীৰ লগত, নিজৰ সহপাঠীৰ লগত, সহকৰ্মীৰ লগত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিব। এটা সমীক্ষা মতে বিল' 30 ইয়াৰ্ছ কেঞ্চাৰৰ প্ৰিভেলেঞ্চ হৈছে 204জনীৰ মাজত এজনী আৰু 40ৰ আবাবত হৈছে 65ৰ ভিতৰত এজনী আৰু যেতিয়ালৈকে আপোনালোকৰ এইটো বাঢ়ি গৈ থাকে, এজ বাঢ়ি গৈ থাকে, বাই দ্য এজ অফ 65 প্ৰতি 28জনী মানুহৰ মাজত এজনী ব্ৰেষ্ট কেঞ্চাৰৰ থ্ৰু ভুগিবলগীয়া হ'ব পাৰে। অইন বহুত কৰ্কট ৰোগৰ নিচিনাকৈ স্তনৰ কৰ্কট ৰোগটো যদিও ফেমিলিয়েল হয়, তাৰমানে পৰিয়ালত থাকে, এটা জিন মিউটেশ্যন হোৱাৰ কাৰণে হয়, ই কিন্তু মাল্টিফেক্টৰিয়েল বেমাৰ হয়। তাৰমানে আৰু বহুতকেইটা ফেক্টৰ্ছ আছে যিটো নেকি ইয়াৰ সম্ভাৱনাটো বহুত ইনক্ৰিজ কৰি দিয়ে, ৰিস্কটো বহুত ইনক্ৰিজ কৰি দিয়ে। বিফ'ৰ 40 ইয়াৰ্ছ ক'ব গ'লে এইটো য়াংগাৰ যিখিনি আমাৰ তিৰোতাৰ চামখিনি আছোঁ, আমি কৰ্মব্যস্ততাৰ কাৰণে হওক, পৰিয়াল চম্ভালিব লাগে, বাচ্ছা ডাঙৰ কৰিব লাগে, বহুতে আমাৰ চাকৰিতো আমি ৰত আছোঁ আৰু বা লেক অফ এৱেৰনেছৰ কাৰণে হওক, আমাৰ মাজত যেতিয়া এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আহে যে কোনোবাজনী কৰ্কট ৰোগৰ আক্ৰান্ত হৈছে, তেতিয়া অলৰেডি তেখেতৰ বহুত দেৰি হৈ যায় বা পলম হৈ যায়। বাকীবিলাক এজ গ্ৰুপৰ তুলনাত বিফ'ৰ 30s আৰু 40sত থকা যিখিনি মানে ফিমেল পেচেণ্ট থাকে, সিহঁতৰ ব্ৰেষ্ট কেঞ্চাৰ ভাল হোৱাত অতি দিগদাৰী হয়, বহুত কষ্টৰ বিনিময়ত হয় বা প্ৰায় ভাগে আমি মেক্সিমাম লাইফ হেৰুৱাওঁ। ইয়াৰে কাৰণ আছে কেইটামান। প্ৰথম কথাটো হৈছে এই এজ গ্ৰুপৰ মহিলাখিনি এতিয়া আমি বেছি কাৰিয়াৰ অৰিয়েণ্টেড হৈ গৈছোঁ। আমি চাকৰিৰ আমাৰ কাৰিয়াৰটোৰ বেছি গুৰুত্ব দিবলগীয়া হৈছে, যুগৰ ডিমাণ্ড হয় এনেকুৱা, বাট সেইটোৰ লগত আমি মিছ কৰিছোঁ আমাৰ ফেমিনিটিটো, আমাৰ নিজৰ বডিৰ দৰকাৰটো। বহুত বয়সলৈকে আমাৰ ব্ৰেষ্টৰ যিটো টিচুটো থাকে সেইটো ডেন্স হৈ থাকে, মানে খুব সাংঘাতিক ঘন হৈ থাকে। ঘন হোৱাৰ অৰ্থটো ক'ব খুজিছোঁ যে ইয়াত ফেট কম থাকে আৰু কানেক্টিভ টিচু, লিগামেণ্ট হওক, মাছলছ হওক, এইবিলাক বেছি থাকে। যদি এইটো এটা বেছি এজলৈকে থাকি যায়, টিল 30-40s এজলৈকেও যদি এইটো প্ৰব্লেমটো থাকি যায়, তেতিয়া আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ ৰিস্কটো বহুতখিনি বাঢ়ি যায়। আৰু ডেফিনেটলি এইটো এজত যেতিয়া আপোনাৰ বেবিজ নহয়, বেবী আপুনি ব্ৰেষ্ট ফিড নকৰায়, তেতিয়াও ব্ৰেষ্ট টিচুটো যিটো থাকে সেইটো ডেন্স বা ঘন হৈ থকা দেখা যায়। ব্ৰেষ্ট টিচু ঘন হৈ থাকিলে মেমোগ্ৰাম কৰিলেও কেতিয়াবা লাম্পবিলাক মিছ হ'ব পাৰে। আৰু এইটো এজত যিকেইটা কেঞ্চাৰ হয় তাৰে কিছুমান কেঞ্চাৰ এনেকুৱা হয় যে টাচত, মানে যেতিয়া আমি ব্ৰেষ্ট এক্সামিনেশ্যন কৰোঁ, টাচ কৰি থকা সময়ত লাম্প নাথাকিব পাৰে, ছফ্ট হ'ব পাৰে, যিটো নেকি কাৰণেতো মিছ হৈ যাব পাৰে। তাৰ লগতে যিবিলাক কেঞ্চাৰ এইটো সময়ত হয়, সেইবিলাক কেঞ্চাৰ অতি এগ্ৰেছিভ হয় আৰু সিহঁতে যিমানকেইটা থেৰাপি আমাৰ হাতত এতিয়া আছে, কেম'থেৰাপি আছে, ৰেডিয়েশ্যনছ আছে, সেইবিলাকৰ পৰা মানে কম ৰেছপণ্ড কৰে। সিহঁতক মানে ইমান সোনকালে ৰেছপণ্ড কৰি কমি নাযায়, বহুত টাইম লয়। সেই টাইমলৈকে অলৰেডি সেই মানুহজনীৰ বহুতখিনি নিউট্ৰিশ্যন, বহুতখিনি কেলৰি, এনাৰ্জি বডিটোৰ পৰা হ্ৰাস হৈ যায়। তাৰপিছত জীৱনটো কেৰি কৰাই বহুতৰে কাৰণে বহুত মানে এটা কঠিন হৈ পৰে। ইয়াৰে কিছুমান ৰিস্ক ফেক্টৰৰ কথা কৈছোঁ। প্ৰথমতে হৈছে প্ৰেগনেঞ্চি যদি 30 ইয়াৰ্ছৰ আগত নহয়, ফাৰ্ষ্ট বেবিটো, প্ৰাইমেৰী কেছটো যদি 30 ইয়াৰ্ছৰ আগত নহয়, যদি ব্ৰেষ্ট ফিডিংটো বহুত কম কৰিব গৈছে বা এটা ছাইডত কৰিছে, এটা ছাইডত কৰা নাই, নহ'লে বা একেবাৰেই কৰা নাই, এনেকুৱা হ'লে, আৰু যদি এটাও প্ৰেগনেঞ্চি ফুল টাৰ্ম কমপ্লিট 9 months +-7 daysলৈকে কমপ্লিট কৰা নাই, ইদাৰ ৱে অফ ডেলিভাৰী হ'ব পাৰে, নৰ্মেল হ'ব পাৰে, চিজেৰিয়ান হ'ব পাৰে, কিন্তু যদি প্ৰেগনেঞ্চিটো ফুল টাৰ্ম কণ্টিনিউ হোৱা নাই, আগতে বেবিটো জন্ম দিছে, তেতিয়াও এনেকুৱা ধৰণৰ ৰিস্ক প্ৰব্লেমবিলাক আপোনাৰ কাৰণে হ'ব পাৰে। কিছুমান ধৰণৰ ড্ৰাগছ আছে, মেডিচিনছ আছে, যিবিলাক বেলেগ বেমাৰত ইউজ কৰা হয়, কিন্তু সেইটো কাৰণেও
জিন মিউটেশ্যন হ'ব পাৰে, টিউমাৰ চেল ডেভেলপ হ'ব পাৰে ব্ৰেষ্টত, যেনে মক্সিফেন, ৰেবলিক্সিফেন এনেকুৱা ধৰণৰ কিছুমান ড্ৰাগছ থাকে। ব্ৰেষ্ট কেঞ্চাৰত আপোনাৰ ব্ৰেষ্টত কেনেকুৱা ধৰণৰ চেঞ্জ আহিলে আপুনি গম পাব যে আপোনালোকৰ হয়তো কিবা ধৰণৰ টিউমাৰ হৈছে। এইটো মেলিগনেণ্ট হ'ব পাৰে, মানে কেঞ্চাৰাছ হ'বও পাৰে, নন কেঞ্চাৰাছ হ'ব পাৰে। আপোনালোকৰ ব্ৰেষ্টৰ যদি চাইজটো চেঞ্জ হৈছে, নৰ্মেল যিটো আগে বেছি চেঞ্জ থাকে, ছাডেন চেঞ্জ এটা দেখা পাইছে, দেখাত চেঞ্জ হৈছে, স্কিনৰ কালাৰৰ চেঞ্জ হৈছে, বা টাচ কৰি চাওঁতে ক'ৰবাত পেইন আছে, ফ'কেল পেইন, অতি পেইন আছে, নিপলতো হ'ব পাৰে বা বেলেগ এৰিয়াটো হ'ব পাৰে। লাম্প আছে, লাম্পটো হাৰ্ড, ছফ্ট, যিকোনো ধৰণৰ লাম্প হ'ব পাৰে, লাম্পটো চুলে পেইন হ'ব পাৰে, নহ'বও পাৰে। আৰু নিপলত যদি ডিছচাৰ্জ আছে, ব্লাডি ডিছচাৰ্জ হওক, গ্ৰীণ কালাৰ হওক, পাছ হওক, এনি কাইণ্ড অফ ডিছচাৰ্জ যদি হয়, আৰু যদি নিপলৰ ডিৰেকশ্যনটো চেঞ্জ হৈছে, বেছি বাৰ্ণিং সেন্সেশ্যন হৈছে, তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কিবা চিটুৱেশ্যনৰ আৰম্ভণি বুলি ভাবি ল'ব পাৰে আৰু যিমান পাৰি সোনকালে নিজৰ ডক্টৰক কনচাল্ট কৰিব পাৰে। তাৰ লগতে যদি পৰিয়ালত আছে, মাকৰ হৈছে বা পেহীয়েকৰ হৈছিলে, সেইখিনি সময়ত আপোনাৰো দেখা দিব পাৰে। গতিকে আপোনালোকে সেই এজৰ সময়ত নিজক অলপমান ভালকৈ এক্সামিনেশ্যন কৰিব পাৰে, ডক্টৰক দেখাব পাৰে, নহ'লে মেমোগ্ৰাম ৰেগুলাৰলিও কৰি থাকিব পাৰে। মেমোগ্ৰাম এনেকুৱা এটা মানে পদ্ধতি, এটা পৰীক্ষা য'ত ব্ৰেষ্টত কেঞ্চাৰাছ লাম্প আছে নেকি তাৰে ফটো প্ৰডিউচ কৰা হয় আৰু তাত ভালকৈ ষ্টাডি কৰা হয়। যদি তেনেকুৱা আছে সেইটো কেতিয়াবা ধৰাও পৰে। আজিকালি ব্ৰেষ্ট ছ'ন'গ্ৰাফিও কৰিব পাৰি আৰু ব্ৰেষ্ট চিটি স্কেনো কৰিব পাৰি। যদি ছোৱালী অৱস্থাতে আপোনালোকৰ কেতিয়াবা বিনাইন টিউমাৰ আছিলে, কিবা বেলেগ বেমাৰ হৈছিলে ব্ৰেষ্ট ৰিলেটেড, বা অভাৰিয়ান কেঞ্চাৰৰ হিষ্ট্ৰী আছে ফেমিলিত, তেতিয়াহ'লেও আপোনালোকে অলপ সতৰ্ক হৈ থকাটো দৰকাৰ। সেইটো এটা হাই ৰিস্ক ফেক্টৰ হয়। ব্ৰেষ্ট কেঞ্চাৰ প্ৰিভেনশ্যন কৰিব পাৰিনে? কিছু দূৰলৈকে নিশ্চয় পাৰি। প্ৰথম কথাটো হৈছে ব্ৰেষ্ট কেঞ্চাৰ বা যিকোনো টিউমাৰ চেল আপোনাৰ বডিত এণ্টি অক্সিডেণ্টৰ অভাৱত হয়। প্ৰথমটো হৈছে আপোনাৰ ডায়েটত এলকহল একেবাৰে কমাই দিয়া বা বন্ধ কৰি দিয়া। এলকহল পৰিমাণটো যদি বহুত কমো থাকে তেতিয়াও কিন্তু ই ব্ৰেষ্ট কেঞ্চাৰ ট্ৰিগাৰ কৰিব পাৰে ইন ফিমেইলছ। তাৰ লগতে লিভাৰৰ এনজাইমছবিলাক ডিপ্লিশ্যন কৰিব পাৰে। আপোনাৰ বডিত ফ্ৰী ৰেডিকেল বহুত বেছি পৰিমাণে মানে প্ৰডিউচ হ'ব পাৰে, যিটো নেকি ইন দ্য লং ৰান জেনেটিক মিউটেশ্যন কজ কৰি ব্ৰেষ্ট কেঞ্চাৰক ডেভেলপ কৰিব পাৰে। ছেকেণ্ডটো হৈছে স্মকিং। স্মকিং আপোনালোকে যদিও এইটো ডাইৰেক্ট ফেক্টৰ নহয় ব্ৰেষ্ট কেঞ্চাৰৰ কাৰণে, কিন্তু এইটো এটা হাইলি এছ'চিয়েটেড ফেক্টৰ হয়। যদি আপুনি এলকহল কনজাম্পশ্যনৰ লগত স্মকিং কৰে বা আপোনালোকে যদি কোনোবা ধৰণৰ হৰম'নছ লৈ আছে, স্পেচিয়েলি আপোনালোকে যদি 35 ইয়াৰ্ছৰ পিছত যদি আপোনালোকে OCP লৈ আছে, অৰেল কণ্ট্ৰাচেপ্টিভ পিলছ যিবিলাক আছে, মানে বেবী নোহোৱাৰ কাৰণে নিৰোধবিলাক কয়, কণ্ট্ৰাচেপ্টিভ পিলছ যিবিলাক আপোনালোকে খায়, সেই যদি 35 ইয়াৰ্ছৰ পিছত খাই আছে আৰু লগত আপোনালোকে স্মকিঙো কৰে, তেতিয়া এইটো বহুত হাই ৰিস্ক ফেক্টৰ হয়। তাৰ লগতে হৰম'ন ৰিপ্লেচমেণ্ট থেৰাপি কৰে বহুত মানুহে, পাউজ হোৱাৰ ওচৰে পাজৰে বিভিন্ন ৰিজনৰ কাৰণে কৰা হয়। ইউথফুলনেছৰ কাৰণে কৰে, কিছুমানৰ প্ৰি মেন'পজল চিণ্ড্ৰম থাকে, সেইটোৰ পৰা ৰিলিফ পাবৰ কাৰণেও এনেকুৱা মানে হৰম'নেল থেৰাপি কিছুমান কৰে। কিন্তু এই হৰম'নেল থেৰাপিৰ কাৰণেও মানে কেঞ্চাৰ হোৱা দেখা যায়, যদিও এইটো বিফ'ৰ 40 ইয়াৰ্ছ দেখা নাযায়, কিন্তু পিছৰ জীৱনত এইটো এটা ডাঙৰ কজ হ'ব পাৰে। এটা হেল্ডি ৱেইট মেইনটেইন কৰাটো দৰকাৰ, যিহেতু আমাৰ ব্ৰেষ্টত মেক্সিমাম ফেটছ থাকে আৰু ফেট মেটাবলিজিমটো যদি বেয়া হয়, ফেটটো আমাৰ বডিত বেছিকৈ কালেক্ট হয়, তেতিয়াহ'লে তাতে ফ্ৰী ৰেডিকেল জন্ম হয়, তাৰ পৰাও মিউটেশ্যন হয় ব্ৰেষ্ট কেঞ্চাৰলৈকে যাব পাৰে। গতিকে হেল্ডি ৱেইট মেইনটেইন কৰাত আৰু ৰেগুলাৰলি এক্সাৰচাইজ কৰাত এই দুইটা ফেক্টৰত বহুতেই গুৰুত্ব দিব লাগে। এনেকুৱা নহয় যে আপোনাৰ ৱেইটটো হেল্ডি হয়, আপোনাৰ মানে আইডেল ৱেইট, বডি ৱেইট আছে কাৰণে আপুনি এক্সাৰচাইজ কৰিব নালাগে, সেনেকুৱা নহয়। আপুনি ৰেগুলাৰলি এক্সাৰচাইজ কৰিব লাগে। এটলিষ্ট ইন আ উইক আপোনালোকে 150 মিনিটছ আপোনালোকে এটা এক্সাৰচাইজ ছেশ্যন কৰিব লাগে ইন আ উইক। সেইটো আপোনালোকে কেনেকৈ ডিষ্ট্ৰিবিউট কৰিলে আপোনালোকৰ কথা, কিন্তু এক্সাৰচাইজটো এইখিনি দৰকাৰ হয়। তাৰপিছত আপোনালোকে যিমান পাৰে সিমান ব্ৰেষ্ট ফিডিঙৰ কাৰণে যত্ন কৰিব লাগে। আমাৰ ওচৰত থকা ষ্টাডিজবিলাকে এনেকৈ কয় যে আপোনালোকে যিমান দীঘলীয়া সময়লৈকে ব্ৰেষ্ট ফিডিং কৰে, মানে বেবীটো আপুনি 3 ইয়াৰ্ছ ব্ৰেষ্ট ফিডিং কৰিছে বা 4 ইয়াৰ্ছ ব্ৰেষ্ট ফিডিং কৰিছে, যিমান সময়লৈকে ব্ৰেষ্ট ফিডিং কৰে সিমান সময়লৈকে আপোনালোকে সেই প্ৰটেক্টিভ যিটো আমব্ৰেলা আছে সেইটো সিমানখিনিলৈকে এক্সটেণ্ড হৈ গৈ থাকে। গতিকে আপোনালোকে যিটো ব্ৰেষ্ট ফিডিঙৰ উইনিঙৰ বহুতকেইটা প্ৰচিজাৰ আছে, আপোনালোকে যদি জানিব বিচাৰিছে মোক কমেণ্ট ছেকশ্যনত লিখিব, মই নিশ্চয় আপোনাৰ লগত এইটো কথাত আলোচনা কৰিম। ব্ৰেষ্ট ফিডিং দুইফালৰ দুটা ব্ৰেষ্ট ইউজ কৰিব লাগে। এনেকুৱা হ'ব নালাগে যে এটা ফালে কমফৰ্টেবল হৈছোঁ আনফালে হোৱা নাই। কিছুমান মানে মাতৃবিলাকৰ কি হয়, ফিডিংটো ব্ৰেষ্ট মিল্কটো কম থাকে,
ব্ৰেষ্ট মিল্কটো কম থাকে মানে এইটো নহয় যে আপোনালোকে টপ ফিড কৰাব যদি ব্ৰেষ্ট মিল্ক কম থাকে তথাপি আপুনি ব্ৰেষ্টটো ফিডিং কৰাব লাগে স্বেলিং কৰাব লাগে পৰ্যাপ্ত পৰিমাণে নহ'লেও কিছু পৰিমাণে হ'লেও বেবীটোৱে আপোনাৰ ব্ৰেষ্ট মিল্ক পাব সেইটো বেবীটোৰ কাৰণেও ভাল আৰু আপোনাৰ কাৰণেও খুবেই এচেঞ্চিয়েল তাৰ লগতে একদম সতৰ্ক হৈ থাকিব লাগে গা ধোৱা সময়ত এটলিষ্ট সপ্তাহত এদিন গৈ আপোনাৰ নিজৰ ব্ৰেষ্টটো ভালকৈ এক্সামিনেশ্যন কৰিব লাগে এনেকৈ কালাৰ সাইজ শেপ টাচত কেনেকৈ হয় আমি অলৰেডি আগত ডিছকাশ্যন কৰিলোঁ তাৰ লগতে যদি আপোনাৰ ফেমিলিত হিষ্ট্ৰী আছে আপোনাৰ পেহীৰ আছিলে আপোনাৰ মাহীৰ মাৰ বা আইতাৰ আছিলে তেতিয়াহ'লে আপোনালোকে প্লিজ কনচিডাৰ কৰক 30 বছৰ হৈ যোৱাৰ পিছত এভৰি ইয়েৰ এবাৰকৈ আপোনালোকে মেমোগ্ৰাম কৰাবলৈ যত্ন কৰক নহ'লে আপোনালোকে ভাল এজন ডক্টৰৰ পৰামৰ্শ লৈ ব্ৰেষ্ট এক্সামিনেশ্যনো কৰাই ল'ব পাৰে আমি ছোৱালীবিলাক ল'ৰাবিলাকতকৈ কম নহয় কিন্তু আমি সকলোৱে মনত ৰখাটো উচিত যে আমি একেও নহয় আমি সুকীয়া আমি ধুনীয়া আমাৰ দৰকাৰ আমাৰ নিডবিলাক বেলেগ আৰু সুকীয়া আমি যদিও একেলগে আগবাঢ়ি যাব লাগিব সমাজ এখনত তথাপি আমি আমাৰ নিজস্বতাটো বাদ দিব নোৱাৰোঁ আমাৰ ফেমিনিটিটো আমি ইগন'ৰ কৰিব নোৱাৰোঁ আমাৰ দেহাটো আমি ইগন'ৰ কৰিব নোৱাৰোঁ এইখিনি কথাৰ লগতে মই আশা কৰিছোঁ আপোনালোক সকলোৱে সুখত থাকক ৰোগমুক্ত হৈ থাকক এটা আনটোক ছাপৰ্ট কৰি থাকক মোৰ চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই এনেকুৱা ধৰণৰ কণ্টেণ্ট আনিয়ে থাকোঁ আমি আকৌ পিছলৈ লগ হ'ম তেতিয়ালৈকে ষ্টে কানেক্টেড ষ্টে ছেফ